পিৰাধৰাত আধাৰশিলা স্থাপন। আজি পিৰাধৰা হাই মাদ্ৰাছাৰ খেলপথাৰ উন্নয়নৰ বাবে মাটি পেলোৱাৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক অনন্ত কুমাৰ মালৱে। 2019ৰ পৰা 20 বিত্তীয় বৰ্ষৰ স্থানীয় বিধায়ক পুঁজিৰ 5,70,000 টকাৰে আঁচনিখন ৰূপায়ণ কৰা হ'ব। তদুপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে টাপাট্টাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি হানিফ আলী আহমেদে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে পিৰাধৰা আঞ্চলিকৰ সভাপতি ৰফিকুল ইছলাম, প্ৰাক্তন জিলা পৰিষদৰ সদস্য আবু বক্কৰ ছিদ্দিক, AIUDFৰ কেন্দ্ৰীয় উপ-সভাপতি মুফতি আব্দুল হক আদিয়ে। লেংকিচিঙৰ পৰা আমজেদ আলীৰ প্ৰতিবেদন, ডি নিউজ আছাম।